ফ্ৰেণ্ড, কি খবৰ? মই বৰ্তমান ভালেই, আপোনালোকৰ ভালনে? আৰু এতিয়া বৰ্তমান 8:15 হৈছে ৰাতি। মানে মই আজি বহি আছোঁ আৰু মোৰ ভাইটি দুটা আহিছে, সিহঁতে আজি ভাত বনোৱা পাল। গতিকে কি বনায় আৰু সিহঁতে শাক পাচলি কুটি আছে, মই মনে মনে দেখাম হা, চাব। সিহঁতে দেখিলেও একো নাই বাৰু, তথাপিও ওলাই আহিছোঁ আৰু সিহঁতৰ ওচৰত দেই। এইটো দেখিছেনে? ভাইটি অলপ চাই দিয়াচোন। একদম পুৰা শাক পাচলি। আলু পিঁয়াজ কি হ'ল? কোনে? সি ক'ত গ'লগৈ? মানে আৰু এটা আছে হেমেন্দ্ৰ বুলি কোৱা ভাইটি এটাও আহিছে। সি কিন্তু বহুত লাজ কৰে। সি তাৰ আগতে মই অহা আগতে সি পলাই গ'ল, কাৰণ দুইটা একদম বুজিছে এই পকাতে বহি পেলাই কৰি আছে আৰু মানে মোৰ বহা পাল, গতিকে ঘৰটোৰ অৱস্থা নাইকিয়া হৈ আছে দেই। আনফালে ইয়াত দেখিছেনে ইমান লেতেৰা হৈ আছে আজি দেখিছে, কাৰণ কাইলৈ সতক সুধি ন, আজি মই গোটেই বাচন মানে কাপোৰ কানি ধুই কৰি আজৰি। আৰু মোৰ ছোৱালী দেখিছেনে বিচনাৰ ওপৰত মেগী খাই আছে, মেগী নহয় চাওমিন। মই কপালে হাত দি, আৰু মোৰ মানুহটো ক'ত গ'ল বা? এইটো মোৰ মানুহটো, হাই দি দিয়ক। হাই দিছে। আৰু আনফালে চাওক, এফালে দেখিছেনে এয়া পাকঘৰ, মানে ডাইনিঙৰ অৱস্থা নাই। মাইকী মানুহ মানে চাফা নকৰিলে দেখিছেনে, আমাৰ পাকঘৰটো চাব দেই ইমান লেতেৰা হৈ আছে দেখিছে আজি। মানে কালিৰ পৰা পৰিৱেশটো বহুতেই বেয়া। এয়া দেখিছেনে, এয়া কালিলৈহে মানে এইবিলাক চাফা হ'ব আৰু আনফালে এটা বস্তু আছে, কিন্তু মই বাতিটো চুব নোৱাৰিম। এইটো কি বস্তু সকলোৱে চাগে ভালেই পায় ন? এইটো কি বস্তু মোক কমেণ্ট কৰি পেলাই জনাব, এইটো কি মাংস হয়। আৰু আনফালে এইটো মাছ আছে, মাছটো বা মই ধুই আনিছোঁ। পৰি গ'লগৈ, এতিয়ালৈকে বৰ্তমান একো কৰিব পৰা নাই। এইফালে মাছ আছে, আৰু মাছ কি দি বনাব নো? ভোলে দি ন? মাছ আৰু ভোল বনাব, তাৰপৰা মাংস বনাব, আৰু কি বনাই মই নাজানো দেই। মই ঠিক আছে বাৰু দেখাই আছোঁ। মই ইমান আন্ধাৰত আহিছোঁ, তথাপিও তাক বোলো মুখখন দেখাব পৰা নাই। এইটো দেখিছেনে? নাম ক'লে চিনি পাব ন? মুখখন এবাৰ দেখাই দিয়া। এয়া আন্ধাৰত সি কাম কৰি আছে, মানে তাৰ মুখখন চাব দিয়া নাই আৰু। ইমান মানে ধুনীয়া মুখখন, কেনেবাকৈ ঘৈণীয়েকে দেখিব ন? যেনেকৈ নহওক 1 ছেকেণ্ডৰ কাৰণে হ'লেও তাৰ মুখখন দেখাম হা। মানে ৰাতি ভাত যে খাম, যেটা বাজে সেটাই বাজিব বাৰু, তথাপিও ভাত খাওঁতে মুখখন দেখাব পাৰিম ন? আমাৰ এই ভাইটি কিন্তু বহুত ভাল দেই ন? দেচোন কিবা এটা কৈ দিয়া। এইটো মই কেনেকৈ জানিম, তুমি কোৱা। কিয়? তাও ক'বলৈ একোৱে নাই বোলে, তথাপিও তুমি কি কৰি আছা কৈ দিয়া। কি কাটি আছা? ভোল কাটি আছো। আৰু ভোল, তাৰপিছত আলু, পিঁয়াজ। আলু নাইচোন, আলু পিঁয়াজ নাই এইখিনিত। আছে, ভিন্দে আনিব দিছে। হয় নেকি? মাছৰ লগত বনাব কাৰণে। তুমি কি বনাবা এতিয়া? মই ভাতকেইটা বহাই দিছে ভিন্দয়ে। তুমি তলত মুকৈ কিয় আছা? তলত মুকৈ যদি থাকা, ইউটিউবত মোৰ যিকেইজনী ভাল ভাল ছোৱালী আছে, মোৰ চিষ্টাৰকেইজনী, তোমাৰ মুখখন কেনেকৈ দেখা পাব? দিয়াচোন, মুখখন দেখাই দিয়া। ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়াচোন। দিয়া। ধুনীয়াকৈ হাঁহি মাৰি দিছে, পৰি হৈ গৈছে। যি কি নহওক, মোৰ যিকেইজনী মৰম লগা ভণ্টি আছে, অইনটো নহ'লেও মানে তাৰ মুখখনলৈ চাই এটা লাইক মাৰি দিবা দেই, কমেণ্ট এটা কৰি দিবা। চকু পাক দিছে দেখিছানে নাই? মানে হয় আৰু এইটো সেই বৰ্তমান এতিয়া পলালে, মই দেখাই দিম ভাত খাওঁতে অকণমানকৈ হ'লেও তাক ধৰক চেলেঞ্জ কৰিছোঁ। এফালে গাহৰিৰ লগত আলু আৰু পিঁয়াজবিলাক কুটি কৰি হেৰি কৰি আছে, আৰু মা মছলা একো পিছাই নাই। আজি নাই বোলো 10টা-11টা বাজিব আৰু ভাতকেইটা হৈছে। ক'ত সোমাইছে চাওক না, ইমান আন্ধা দেখিছেনে? ইমান ধুনীয়াকৈ কাম কৰি থাকে দেখিছেনে? ইয়ালৈ যোনজনী ছোৱালী আহিব একদম মানে পুতলাহে পাব আৰু, পুতলা নিচিনা পিটকৈ কাম কৰি থাকিব। চোৱা, মাইকী মানুহ হ'লে নাই দেখিছা কি ধুনীয়া
আমাৰ ৰজা এয়া বহি আছে। আমাৰ বিচনাৰ অৱস্থা দেখিছে? আপোনালোকক দেখাইছোঁ দেই, চাব। বেয়া কমেণ্ট নকৰিব সেই বুলি। অকণমানকৈ হ'লেও ছাঁটোকে দেখিলে ন তাক? তাৰ লেভেলে গাহৰি বনাই আছে দেই, লাজ কৰা ল'ৰাটোৱে। এই টিকলা কেৰাহীটোত গাহৰি আৰু কি বনাই আছে এইটো? সকলে মাছ বনাই আছে। বাহ, মজা। আজি খাম আৰু দেই। হা? গাহৰি খাব লাগিব। গাহৰি খাম, কিন্তু মোৰ লগত কিবা এটা খাব লাগিব। তুমি খাম। মই কেঁচাই মাংস খাই দিওঁ। অঁ, সিহঁতে কি বনাই মই আজি দেখাম দেই। একে লাষ্টৰ ফিনিচিঙলৈকে গোটেই ভিডিঅ'টো চাই দিব সকলোৱে। সেইটোৱেইটো পাপে চলে তাত। সি অলপমান বেছি উস্তাদি কৰি আছে ন? এয়ানো মাংস এনেকৈ কৃষ্ণ বুলি কৈ বনাই নে? ভগৱান আছে যে আমাৰ ফাইনেলি আমাৰ ভাত হৈ গ'ল দেই। এফালে হ'ল মাছৰ আৰু এফালে মাংস মানে তৰকাৰী হেৰি কৰিছে আৰু মানে ভাজি আৰু মানে বাতি চাতি চিষ্টেম নাই আৰু। কেৰাহী এইবিলাক কুকাৰ লৈ আহিছে মানে মোৰ বহা পালটো সেইটো কাৰণে মানে সিহঁতে যি কৰিছে আৰু দিছে নাই। আৰু এটা আহাই নাই। এইটোত বাৰু কি আছে নাজানো দেই। এইটোত কি আছে নো? কি ভাজি চাওঁ, দাঙি দিয়ক। অকণমানহে আছে নেকি? এয়া বোলে আলু ভাজি আছে। এইকণ অকণমান মানে দুপৰীয়া, সেইকাৰণে এটা কেৰাহী গোটাই থৈ দিছে। ভাত খাব লাগে, সি এতিয়া মোবাইলত ব্যস্ত। কোনে মেছেজ কৰিছে সেইবিলাক চাই আছে। ভাত খাইছে আৰু এফালে আহাই নাই। লাজতে অহা নাই। এফালে এইবোৰ ভোট জলকীয়া দেই। ইয়া ভোট জলকীয়া, ইয়া আচাৰ খোৱা। এইফালে মহ মাৰি মাৰি ভাত খাইছে। বাহ, পেলাইও দিছে। হেমেন্দ্ৰ খোৱা খোৱা, পিতাই খোৱা। অঁ, চচনি খাইছা? মালটোৱে কৈ আছে চাগে দিয়া। ফাইনেলি ময়ো খাই আছোঁ যেনিবা। এয়া একদম মাছৰ পিচ দিছে নাই। আনফালে কুকাৰ চুকাৰ লৈ দেখিছে নাই? মানে ভাত দিবৰ কাৰণে পূৰা আয়োজন। ইয়াক এইকেইটা ভাত দিছে, নালাগে কৰি আছে, দি দিছে। এইকেইটা ভাত খাবই লাগিব, তেতিয়াহে আকৌ নেক্সট টাইম আমাৰ ঘৰত আহি ভাত খাব পাব। এয়া ভাত এৰিলে নহ'ব দেই, নহ'লে ভাত বন্ধ। এয়া কুকাৰত ভাত আছে নাই? কিমান আছে? তাৰে তুমি খাই যাব হ'বনে? ৰাতিপুৱা 4টা বজাতে হৈ যাব ন? তোমাৰ কাৰণে হৈ যাব। সেই ৰাতিপুৱা বোলে 4টা বজাতে যাব। ৰাতিপুৱা 4টা বজাতে কুকাৰত যি ভাত আছে চব খাই কৰি যাব দেই। বোলে গাহৰি খাই আছে দেই। গাহৰি কাকা ভাল লাগে। এতিয়া নাই, সি মাছৰ তৰকাৰী বনাইছে আৰু এইফালে গাহৰি বনাইছে। আৰু আমি আমাৰ এইফালে তামোল কাটি আছে। মই হাত ধুবই পৰা নাই। এইবিলাক চৌকেহী মানে লৈ আছোঁ আৰু এনেকৈ মাজতে পেলাই। এতিয়া বৰ্তমান ফাইনেলি ভিডিঅ'টো ৰাখি দিওঁ আৰু। এতিয়া কেইটা বাজিছে সময়টো চাওক। এয়া দেখিছেনে? কেইটা? 11:10 হ'ল। এতিয়া বৰ্তমান আমাৰ ভাত খাই হৈছে। শুওঁতে 11:30 বাজিব আৰু এতিয়া গুড নাইট সকলোকে। বাই বাই।